Một hai Aku hai Gendri Một hai balong moi Jadi kenapa le moi Pakalah hoila Gendri Kumba bispele mari আছে নাকি Oi Gendra কি হল নু তোর কি গেলা পাখাই মরছা খাইছং টেনশনতে মই কি টেনশন হল নু তোর তোর কারণে টেনশন হইছি মোর মোর কারণে কি টেনশন মালিক নে খুশি নয় তুই গলে মোৰ লগত বিয়া দে নিদিয়ে তো তেনে হলে এনেকা হলে কেনেকা হ'ব টেনশনতে মই পুরা মালটো খাইছো মই তোক নাপালে মই মা কষ্ট মৰি যাম মই এটা কাম কৰো কি মালিকিনিটো নেদে আজি মই তোক লৈ যাম বল এই হেবেলবে মালিকিনি মই ঠক দিবা নৰু নহয় তেৰে মালিকিনি ডাঙৰ না মই ডাঙৰ হা মৰম কোনে দিব মালিকিনি লগতে তই মৰম পাবি নেকি কিয় বুজি নাপা কথা গিলা তক ইমান মৰমত ৰাখিম মই হা মালিকিনি ঠক দিব নৰা মুখ পাৰা তাৰ মানে হা কি কৰবা ভাল পাইছিলি তই হে মোৰ মৰম গিলা কি অৰিজিনেল মৰম নাছিল নেকি হা তেনেকা মানুহ তই একো বুজি নাপা তোক যদি মই নাপাং মা কৈছো মই ফাঁচি লম এই কাণত ধৰি কৈছো মই ফাঁচি লাগে যদি মই মৰবা নৰো একদম খাই খাই মৰি যাম মই ডাইৰেক্ট ৰিজাল্ট পাই যাবি মোৰ কিন্তু ইনচুৰ নাই তই মোক বিয়া কৰাবি নে গেলাক বিয়া কৰাবি হে তেৰে গেলাক মই কিয় বিয়া কৰাম তোকে কৰাম তেনেহলে কিয় খাইছা এইবিলাক তেৰে তোৰ টেনচনতে খাইছো মই আজি পে নাখাওঁ বুলি ক হা আজি পে নাখাওঁ বুলি ক নাখাওঁ মোৰ মাথা ধৰি ক থুৰছো হেই তোৰ বিশ্বাস নাই কাণত ধৰ থুৰছো কাণত ধৰি নহব উঠবা হকৰ হৈছে না বা ভাল কৰিব হ'ব দে আজি পে নাখাওঁ তো একদম সঁচাই কৈছা সঁচাই কৈছো ঠিক আছে মই কিবা এটা চিন্তা কৰিম মোবাইলৰ লগত কথা পাতবা চেষ্টা কৰিম দে সঁচাই না সঁচাই কৈছা তো একদম সঁচা মা কসম মাৰা যে দিল খুল্লা হৈ গেল কি কৰা এই উঠে এ তেৰি কি হৈছে ন ইয়াৰ কিবা হ'ল অ গেনেৰা